নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু দি চেনেল। আজি হ'ল 25 ডিচেম্বৰ অৰ্থাৎ খ্ৰীষ্টমাছ। তো সকলোকে জনাইছোঁ মেৰি খ্ৰীষ্টমাছ। আৰু আজি খ্ৰীষ্টমাছ বুলি এটা প্লেছত আহিছোঁ অকণমান ফুৰিব আবেলি টাইমত। গৈ আছোঁ পানীখাইটিত অৱস্থিত আইল নেচুৰা বুলি এখন ৰিজৰ্ট ঠিক নহয়, এইখন মোটামুটি এখন ৰেষ্টুৰেণ্ট টাইপ আৰু নদীৰ পাৰত আছে, ৰিভাৰ বিচটো পায়। তো ব'লক আপোনালোকক দেখাই আছোঁ জেগাটো কেনেকুৱা লাগে। আৰু তাৰ পাছত এটা আছে সৰু ছাৰপ্ৰাইজ, কিন্তু থাম্বনেইলটো দেখিটো গম পাই গৈছে এইটো ছাৰপ্ৰাইজ নহয় আৰু আজি খ্ৰীষ্টমাছ বুলি নিজকে এটা গিফ্ট দি আছোঁ। তো ব'লক চাই থাকিব ভিডিঅ'টো শেষলৈকে। নাৰেংগীৰ ফালৰ পৰা আহিলে এই ৰাস্তাটোৰ পৰা লেফ্ট ছাইডে সোমাই যাব লাগিব। মোটামুটি 1 কিলোমিটাৰমান ৰাস্তা সোমাই গ'লে ডেষ্টিনেশ্যনটো পাই যাব, এইটো আইল নেচুৰা। টিকেটৰ পইচাটো সেইটোতে এডজাষ্ট হৈ যাব ন তাত? অঁ দিয়া, কাটি দিয়া দুটা ন 400। এয়া আহি পাইছোঁ আইল নেচুৰাৰ ৰিভাৰ বিচটো। কি মানুহ আজি পূৰা খ্ৰীষ্টমাছৰ কাৰণে পূৰা চাৰিওফালে পূৰা মানুহৰ ভিৰ। আগতে ইয়াত ইমান ভিৰ দেখাই নাছিলোঁ। ইয়ে ৰাম, কি ধূলি। ইয়াতে সৰু সৰু যে এইবিলাক ঘৰৰ নিচিনা বনাই দিয়া আছে, ভিতৰত চবে খানা খাই আছে, কিন্তু পিকনিক খাব দিয়ে নে নাই সেইটো একজেক্টলি নাজানো। নে তাতে কিবা এণ্ট্ৰি কৰি আহিব লাগে সেইটো গম পোৱা নাই। সুধি পেলাই জনাই আছোঁ আপোনালোকক কি হয় এইটো। পিকনিক খাব কিন্তু মজা লাগিব ইয়াত, মানে পূৰা নদীৰ পাৰত বালি চাপৰি, ৰিভাৰ বিচ, পূৰা মজা মজা। কমিটিৰ ৰবীনক লগ পালোঁ আৰু ৰবীনক গোটেইখিনি সুধিলোঁ মই ইনফৰ্মেশ্যনখিনি কেনেকৈ ক'ত কি হয়। ইয়াতে পিকনিক এলাও কৰি আছে, কিন্তু আপুনি বহুত মানে বাছ চাছ লৈ পেলাই আহিব নোৱাৰে। আহিলে সৰু এনেকুৱা গাড়ী এইবিলাক যে পাৰ্ক কৰি থোৱা আছে, এইবিলাক এনেকুৱা গাড়ী লৈ আহিব পাৰে। আৰু এই যিবিলাক ঘৰ বনাই থোৱা আছে এইবিলাকৰ ৰেণ্টৰ কথাটো ৰবীনে কৈ দিব এবাৰ। আমাৰ ইয়াতে টোটেল 22খনমান কটেজ আছে। ডাঙৰ কেইটামান আছে, আমাৰ 4টামান আছে। সেইটো আপোনাৰ 3000কৈ হয়, আৰু মিডিয়াম আছে আপোনাৰ সেইটো আপোনাৰ 2000কৈ হ'ব। চেয়াৰ টেবুল ইনক্লুডিং থাকিব, তাতে 10জন মানুহ বহিব পাৰিব। মিডিয়াম 10-20জন বহিব পাৰিব, আৰু তাতে চেয়াৰ টেবুল আমি শ্বেয়াৰ কৰি দিম। আৰু সৰু আছে, তাতে সৰুবিলাক 1000কৈ ৰাখি আছোঁ, 5জন-6জন বহিব পাৰিব, তাতেও চেয়াৰ টেবুল থাকিব। আচ্ছা। আৰু যদি আপোনালোকক টেণ্ট হাউচৰ বস্তু লাগে সেইটো আমি মানে এৰেঞ্জ কৰি দিব পাৰোঁ। আগতে ইনফৰ্ম কৰি দিলে হ'ল গোটেইখিনি বস্তুখিনি ক'ব লাগিব আৰু। আচ্ছা ঠিক আছে। মই ৰবীনৰ নাম্বাৰটো ডেছক্ৰিপশ্যনত দিম। যদি আগতে আহিব মন যায়, জেগাটো যদি এনজয় কৰিব ইচ্ছা যায়, ফোন কৰি ল'ব এবাৰ অহাৰ আগত। ঠিক আছে, থেংক ইউ বাৰু। এইটো প্লেচটোৰ এটা ড্ৰোন শ্বট দেখাই আছোঁ মই, চাই লওকচোন কেনেকুৱা লাগে। মিঠা মিঠা কথাৰে মন ভুলালি, লাহে লাহে আহি মোৰ আপোন হলি, সপোনৰ কাৰেঙত আছ যে উমলি, তই নহ'লে আজি একোৱেই ভাল নালাগে মোৰ। মিঠা মিঠা কথাৰে মন ভুলালি, লাহে লাহে আহি মোৰ আপোন হলি। ড্ৰোন শ্বটটো কেনেকুৱা লাগিল জনাব। এতিয়া ভিতৰত বহিছোঁ, কিবা এটা খাই যাওঁ আৰু ইয়াৰ পৰা। নাই নালাগে উঠত বুল, চকুত সানিলি কলা ফুল, জানো আইল নেচুৰাৰ পৰা খাই মেলি ওলালোঁ এতিয়া। আৰু যিহেতু আজি খ্ৰীষ্টমাছ, সকলোকে মেৰি খ্ৰীষ্টমাছ মোৰ ফালৰ পৰা। গৈ আছোঁ এতিয়া মানিতা দোকানলৈকে, তাত এটা লেপটপ মানে চাই থৈছোঁ আৰু চব ৰেডি কৰি থৈছে বোলে, যাব লাগে আৰু ল'ব লাগে। তো বলক ডাইৰেক্ট আপোনালোকক লগ পাই আছোঁ মানিতা দোকানত গৈ পেলাই। হৰি ৰাম 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 ৰাম, হৰি ৰাম 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 ৰাম, হৰি ৰাম 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 ৰাম, হৰি ৰাম 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 ৰাম। আহি পালোঁ মানিতা দোকান। বহুত দেৰি হ'ল ন? 4টা বজাত টাইম দিছিলোঁ, কেইটা বাজিল এতিয়া? 7টামান বাজিল চাগে ন? 7:07 হ'ল। বেয়া চাই নাপাব আৰু, অলপ লেট হৈ গ'ল, মানে সেইফালে হেৰি হ'ল ন? ক'ত লেপটপটো ক'ত থৈছা? নতুন কিবা ৰেডমি কিবা নতুন মোবাইল আহিছে ন? নতুন লঞ্চ হ'ব মানে তোমাৰ এই Mi 11 আহে। আচ্ছা, এইটো নোট 10 তোমাৰ আহে। আচ্ছা আচ্ছা, এতিয়া এম আই প্ৰিফাৰ্ড পাৰ্টনাৰ হয়। ইয়াতে এম আই ৰিয়েলমিৰ চব মোবাইল
ইটছ এন এভৰি আইটেম পাই যাব। দেখাই দিছোঁ ৰ'বা আইটেমকেইটা কি আছে। পাৱাৰ বেংক, গ্লাছ, হেডফোন, গাড়ীৰ চকাত পাম দিয়া মেচিনো আছে ইয়াত। চবখিনি বস্তুৱে পাই যাব ইয়াতে। বাকী আহি কণ্টেক্ট কৰিলে আৰু মানিকে। বেছি ডাঙৰ নহয় ন বক্সটো, সৰুৱে। আনবক্সিং কৰক। এতিয়া আনবক্সিংটো অলপমান চিনেমেটিক্স দেখাই আছে। এইটো লুকছটো দেখাত অকণমান মেকবুকৰ নিচিনাই হয়, কিন্তু এই মেকবুকৰ নিচিনা দেখা কাম চলি যাব মোৰ, হৈ যাব আৰু এইটো। আজিকালি লেপটপ ল'লেও গামোচা দি সম্বৰ্ধনা জনোৱা ছিষ্টেম হৈ গৈছে এতিয়া। লাজে লাগে ন? আৰু এটা ছাৰপ্ৰাইজ আছে। আৰু কি আছে? ক্ৰিছমাছ উপলক্ষে আৰু এটা কিবা এটা সৰু সুৰা বস্তু ৰাখিছোঁ আৰু গিফ্ট কৰা। থেংক ইউ। আৰু এনেকৈ লেপটপ চকলেট লৈ আহিলোঁ ঘৰলৈকে। ওৱান ছেকেণ্ড সকলোকে মেৰি খ্ৰীষ্টমাছ। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এটা ছাবস্ক্ৰাইবাৰে বহুত মটিভেট কৰে। আৰু অতি সোনকালে নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। টিল দেন টেক কেয়াৰ, বাই বাই।